স্বামীর ওরকম এই জন্মত তুমি মোৰ লগত যাব নোৱাৰিবা মনত ৰাখিবা এই জন্মত তুমি মোৰ লগত বৈকুণ্ঠলৈ যাব নোৱাৰিবা মনত ৰাখিবা অহা জন্মত কৌৰৱৰ বা হস্তি নম্বৰ পুত্ৰ দীৰ্ঘ ক্ষেত্ৰ নামে জন্ম দিবা অৰ্জুনৰ হাতত তুমি কুৰুক্ষেত্ৰৰ যুদ্ধত পৰাস্ত হবা আৰু সেই দিনাই তুমি মোৰ লগত বৈকুণ্ঠলৈ যাব পাৰিবা নিশ্চয় জানিবা সেই দিনাই তুমি মোৰ লগত বৈকুণ্ঠলৈ যাব পাৰিবা এতিয়া বুজিলা নহয় কিয় বাৰু মই এই ক্ষেত্ৰত পথ কৰিব দিয়া নাছিলো কিয় বাৰু এই ক্ষেত্ৰত নিদ্ৰাবান মাৰি অচেতন কৰিবলৈ দিছিলো পথ কৰিব নিদিয়াৰ কাৰণ এইটোৱেই আছিল ओ हरि तुम्हारे शरण है ले लो हर मैं सुन लेंगे रुकिए सुनेगा टाइम
হেল্ল' ফ্ৰেণ্ডছ, এইটোৱে ভিডিঅ' আছিলে আৰু অৰ্থাৎ অসমীয়া লোক সংস্কৃতিৰ নাগাৰা নাম। গতিকে কেনেকুৱা পালে আপোনালোকে জনাব। বাই বাই।